কৃষ্ণ আপোনাৰ কি হৈছে নাজানো, কিন্তু কথাষাৰ ফুলাই কৈছোঁ, যেতিয়া সন্মুখত গুৰু থাকে তেতিয়া কথা ক'বলৈ খুব ভয় লাগে। কাৰণ কিয় ভয় লাগে গম পাইছেনে বাৰু? মই যেতিয়া পাঠ কৰিছোঁ তেতিয়া আগত সন্মুখত যেতিয়া আমাৰ গুৰু যে বহি আছে তেখেতে বহুত অভিজ্ঞতা, কিন্তু মোৰ কথা ক'বলৈ খুব ভয় লাগিছে। তথাপিতো মানে কি হয় কৈছোঁ, যদিও কিবা অপৰাধ হয় সেইটো তেখেতক গুৰু হিচাপে শ্ৰদ্ধাটো কৰিয়ে থাকোঁ, তথাপিতো যেনেকৈ শিক্ষকৰ আগত ছাত্ৰই কথা ক'লে খুব ভয় কৰে, এই গুৰুৰ সন্মুখতো কথা খুব ভয় লাগিছে। তথাপিতো মই ভয়ে ভক্তিয়ে কথা কিছুমান কৈছোঁ যাতে অপৰাধ নধৰিলে হ'ল, কাৰণ তেখেতে বহুত জ্ঞানৰ শ্ৰেষ্ঠ, গতিকে কিন্তু আমাতকৈ বহুত অভিজ্ঞতা, বহুত আগবাঢ়ি গৈছেগৈ। আমি একেবাৰে তলতহে আছোঁ, গতিকে শুদ্ধ বুলি ক'ব পাৰি। গতিকে অকণমান কৈছোঁ, বেয়া নাপাব। কাৰণ যেতিয়া আমি শিশু আছিলোঁ আমি তিনিটা বিভক্ত হৈছোঁ আমাৰ মানৱ শৰীৰটো। আমি যেতিয়া প্ৰথম শিশুকাল আছিলোঁ, তাৰপিছত লাহে লাহে আমি যুৱকাল হৈ গৈছোঁ, লাহে লাহে আমি বৃদ্ধলৈ গৈছোঁ। তিনিটা স্তৰ, বেছি বহল নকৰোঁ। আমি যেতিয়া শিশু অৱস্থাত আমি ভগৱন্তক এইটোৱে প্ৰাৰ্থনা কৰিছিলোঁ, আপোনালোকে সেই প্ৰাৰ্থনাটো সকলোৱে হয়তো গাইছিলে, মনতো আছে যে নিশ্চিতভাৱে কৈছে, প্ৰভু আমি অতি সৰু ল'ৰা, আমি তোমাক, তুমি ক'ত আছা প্ৰভু, আমি তোমাক দেখা পোৱা নাই, আমি তোমাক চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰিছোঁ, তুমি যেন আমাক দেখা দিয়া। আকৌ যেতিয়া আমি অকণমান বুজি পাইছোগে, অকণমান আমি যেতিয়া অকণমান উপলব্ধি কৰিছোঁ, তেতিয়া আমি লাহে লাহে ভগৱন্তক মাতিছোঁ যে ব্ৰহ্মাদিকৈ জীৱজাত, নহয়নে বাৰু? যেতিয়া আমি বুজি পাইছোঁ, আৰু যেতিয়া আমি লাহে লাহে আৰু অকণমান বুজি পাইছোঁগে, জ্ঞানৰ অকণমান ঢুকি পাইছোঁগে, তেতিয়া আমি ভগৱন্তক মাতিছোঁ, কিমতে ভকতি কৰি প্ৰভু তোমাক, নহয়নে বাৰু? গতিকে আমি সেই তিনিটা স্তৰত আমি বিভক্ত হৈছোঁ। আৰু এই কথাখিনি কেৱল কৃষ্ণই অৰ্জুনক কৈছে, আজি আমি কৃষ্ণ হ'ব লাগিব আৰু আমি আজি অৰ্জুন হ'ব লাগিব। গতিকে সেই 700 শ্লোকত গোটেই জ্ঞানখিনি কেৱল আমাকে দিছে, বেলেগক দিয়া নাই। আমি নৰক তৰিবৰ কাৰণে দিছে। শাস্ত্ৰ কেৱল জ্ঞানৰ কাৰণে। যেনেদৰে ভাগৱতত ভক্তি আছে, গীতাত শৰণ আছে। গতিকে সেই শৰণে আমি কেনেকৈ তৰিম, গতিকে আমি এই কথাখিনি আমি যদি হৃদয়ংগম কৰিব বিচাৰিছোঁ, আমি ইয়াৰ পৰা নিশ্চয় উপকৃত হ'ম। সেইকাৰণে গীতাত এটা কথা কৈছে যে একগোটা শ্লোক যদি শুনয় গীতাৰ, তথাপি যম তাত নাহি অধিকাৰ। বোলে যম বোলে আঁতৰি যায় বুলি কৈছে। চাওকচোন কিমান মহাত্মা শক্তি আছে। সেইকাৰণে কৃষ্ণ নাম ইমান শ্ৰেষ্ঠ, কৃষ্ণ নাম ইমান মধুৰ। গতিকে আমি কৃষ্ণ নাম কেতিয়াও লৈ পেলাই শেষ কৰিব নাপাৰোঁ জানো বাৰু? কেতিয়াও শেষ নহয়। তেওঁ অবিৰত, তেওঁ অবিৰত অখণ্ড, তেওঁ অহৰ্নিশে ভগৱন্তৰ গুণ নামখিনি আপুনি আহে। আৰু ভগৱন্তক ল'বৰ কাৰণে কোনো স্থান পাত্ৰ নহয়নে বাৰু? নাইকিয়া। আমি ইয়াত বহি আছোঁ, আমি ইয়াতো কৃষ্ণ লৈ পাৰোঁ। আমি বহুত দূৰলৈ গৈ আছোঁ, আমি কৃষ্ণ লৈ গৈ আছোঁ, নহয়নে বাৰু? গতিকে আমি ভক্তিৰ মাৰ্গৰ কাৰণে আমি ভগৱন্তক অস্থায়ীকৈ আমি ভাবি লওঁ। গতিকে আমি ভগৱন্তক আমি হৃদয়তে ভাৱনা কৰিম। গতিকে মই বিশেষ বহল নকৰোঁ। যদি পূৰ্বৰ সংস্কাৰ নাথাকে আমি ভকত হ'ব নোৱাৰোঁ, আমি পাঠক হ'ব নোৱাৰোঁ, নহয়নে বাৰু? আমি নামতি হ'ব নোৱাৰোঁ। পূৰ্বৰ সংস্কাৰ লাগিব। আৰু সেই পূৰ্ব সংস্কাৰটো আপোনাৰ ঘৰখনত থাকিব লাগিব। যদি এখন গৃহ যদি ভকত নাথাকে, সেইখন ঘৰ কেতিয়াও ঘৰ নহয়। হ'ব জানো বাৰু? যদি এখন ঘৰত ভকত নাথাকে, সেইখন কিন্তু সংসাৰ ঘৰ কেতিয়াও নহ'বনে বাৰু? ঘৰখন কণ্ডল হৈ যাব। গতিকে এই এখন গৃহত ভকতৰ জন্ম কৰাবই লাগিব, ভকত জন্ম হ'বই লাগিব। গতিকে সেইবোৰ আমাৰ গোটেইখিনি গীতা ভাগত আপুনি সদায় পঢ়ি আছে, গীতাতে সকলোখিনি আছে, ভাগৱততো আছে। গতিকে মই বিশেষ বহল নকওঁ। আমি যিহেতু আমাক তেখেতে কৈছিলে যে আপুনি পাঠো কৰিব আৰু নামো আগবঢ়াব, আমাক আজি প্ৰায় 6 মাহ আগতে কৈ থৈছিলে, কিন্তু আজি দিনটো পালেহি। গতিকে আমি এই পাঠ কৰি পেলাই এভাগ নাম আগবাঢ়িম, তাৰপাছত আমি আমাৰ শ্ৰদ্ধাৰ আমি পাঠত অলংকৃত কৰি আমি তেখেতক নিমন্ত্ৰণ আগবঢ়াম। কৃষ্ণ।
কৃষ্ণ পদ আত্মজ্ঞানে পাপ নষ্ট ভইলা জানা তার পরম পদক পাবে জন্মনা হিয়ার রামাত্মাত করিলে মনসে বুদ্ধিলয় ঈশ্বরে করিয়া নিস্তাপর আশ্রয় আত্মজ্ঞানে পাপ নষ্ট ভইলা জানা তার পরম পদক পাবে জন্মনা হিয়ার হিরম যদি ভুলা কই হেতু ভুলায়ে তো মানো কম বিষয়ত কিতু দেখয় মানো হয় সত্ৰ গুণ যুক্ত হে নয় ব্ৰাহ্মণ বেদ শাস্ত্ৰ গুণ যুক্ত হবে সম্পূৰ্ণ হিরম গুহস্তি সান্ডাল দেখু কুকুরকু ভখেরি দ্বিজখমে জ্ঞানী হবা আঙ্কু একে দেখে কর্মত বিষয় দেখে সন্ধান ব্রাহ্মণ জাতিত নিষ্কৃত গুরু হস্তি আৰু চান তথাপি তু সম দেখে জ্ঞানয় খণ্ডিত সেহিকে বৈগয়াতি পৰম পণ্ডিত নিৰাম ব্ৰহ্ম ভাৱে সবাতো সংশয় দূৰ গইলা জীৱন্তে মুক্তৰ সখী জীৱন্তে মুক্ত ভৈলা হিৰমে প্ৰিয় যদি হুৱে তাত নকৰে আহ্লাদ যদি শোক হুৱে তাত নকৰে বিষাদ ই বুলিবা চান্দাল ব্ৰাহ্মণ সম হৈ দেৱে ধৰ্ময় ধৰ্ম ন ৰক পাইৰ হিৰমে অংগীৰ ফুলিংগ হেন বাহিৰায় যায় নিৰ্বাণক পাইলে যেন আশে পূৰ্ব ঠাই আত্মাৰ ফুলিংগ হেন নানা কৰি অজ্ঞানৰ বিদ্যা শক্তি আৱৰি ৰামে উপাধি গুচিলে উভি নাকে বিদ্ৰাহুই হিৰামে কিবা ভুইলে আত মাত্ৰ জীৱ পাইল যত বিধি নিষেধ
পূর্ণে নিগুণ প্রমক কি গো জীব অগুণে রামে কর্মহ গুছিয়া স্থির বুদ্ধি ভয় লজার ব্রহ্ম ভাব হইয়া চিত্র নপাল আত্মা চিন্তনে উপ রাম ভয় লামন এই ঐক্য ব্যয় সুখ পাইলা রামে যদি বোলা বিষয়কু শকতীয়া গোকৰে মুখে কিবা কাৰ্য সাধি বেকতা কৰে বিষয়ত হন্তে যত যতে আশ্রয় এ পাপ পুণ্য যে হিংসা ভয় বিস্তৰ রাম যেন স্বপ্নে পেত ভরি লাড়ু খাইল নর ক্ষুধা উপলাবে সাধ মুখে মনোহর জাগি দেখে খুদাই আছে মুখে লাৰুদা এ মুখ্য বিনে আন সুখ দুখ অল্প দিনে থাকে মাত্র গুছে তেটি খনি হে ন জানি তাত নম রয় সাধু জনে রমতরময় যোগী তাতে দিয়া চিত্ৰ যিটো সুখ পাবে ব্ৰহ্মা নন্দয় পণ্ডিত কৃষ্ণ আমি এভাগ নামলৈ আগবাঢ়ি গৈছো আৰু এতিয়া আমাক পদবন্ধই ক'লে গৈছে যেন স্বপ্নে পেট হৈ লাৰু খাই নৰ ক্ষুদা পইচাটো মুখে মনোহৰ গতিকে আমি যিকোনো কাম বা যিকোনো কৰ্ম আমি বেছিকৈ ভাবি থাকিব নাপায় ভাৱনা কৰি থাকিব নাপায় ভাবিলে সপোন দেখা হয় আৰু সপোন চাব যেতিয়া আপুনি জাগৃত হয় সপোনটো মিছা হৈ যায় নহয়নে বাৰু সেইকাৰণে আমি যিকোনো কৰ্মত আমি বেছিকৈ ভাবি থাকিব নাপায় আৰু কৈছে এই সৎসংগতেই সৎগুৰু জন্ম হয় আৰু সৎজ্ঞান উপদেশ হয় আমি যে ইয়াত যিমান ভক্তবৃন্দ আজি বহিছোঁ নহয়নে বাৰু আমি অকণমান হ'লেও ইয়াৰ পৰা ভাল কথা শিকিম জানো বাৰু যদি আগত শিকা নাছিলোঁ আজি ভালকৈ শিকিম নহয়নে বাৰু আজি আমি শিকিলে আমি কাইলৈৰ পৰা আমি বেয়া কাম কৰিবলৈ ভয় কৰিব লাগিব যদি আমি ভক্তি ভাৱনা শিকোঁ সেইকাৰণে কৈছে এই সৎসংগতে মানে সৎজ্ঞান শিকিব পাৰি ল'ব পাৰি সেইকাৰণে সাধু সংগই বহুত মূল্যৱান সেইকাৰণে কৈছে
ই সাধু সংগে হৰিণা লোৱা নিতে নিতে ভজবন গোবিন্দ ভজয় কৌশিতে ও ভজবন গোবিন্দ ভজয় কৌশিতে আমি একচিতে ঈশ্বৰৰ নাম ল'ব পাৰিছো নাই এতিয়া আমি একচিতে বহি পেলাই পাঠ কৰিছো নাই নহয়নে বাৰু হ'ব লাগিব এতিয়া বতৰ খুব বেয়া কৰি আছো যদি মই ভাবো ধুমুহা আহিব নেকি কিবা হ'ব নেকি কেতিয়া ঘৰ পাম যে ভাবি লওঁ আমি ইয়াৰ পৰা অকণমানো ল'ব নোৱাৰিম যি আহিছে ধুমুহা আহিছে আহক বতাহ আহিছে আহক আমাক কোনে ৰাখিব সৃষ্টিকৰ্তা আছে নহয় নাৰাখিব জানিব আমাৰ ভগৱন্তই ৰাখিব কাৰণ তেওঁৱে পঠিয়াইছে আজি আমাক গতিকে আমি বতৰলৈ ভয় কৰি পেলাই আমি শাস্ত্ৰখন বন্ধ কৰি থওঁ পাঠ নকৰোঁ নহয়নে বাৰু কিন্তু বৰ দুখনীয় বিষয় হ'ব গতিকে বতৰৰ কাম বতৰে কৰিব ভকতৰ কাম ভকতে কৰিব কৃষ্ণ আমি এতিয়া এভাগ নামলৈ আগবাঢ়িছোঁ আপোনালোক সকলোৱে সহায় সহযোগ কৰিব কৃষ্ণ